নমস্কাৰ সকলোকে আৰু মই আজি নতুন ভিডিঅ' এটা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ঘৰত থকা পুৰণা বস্তু কিছুমানৰ পৰা মই সজাব পৰা বিভিন্ন ধৰণৰ বস্তু বনাই যিহেতু ভাল পাওঁ সেয়েহে আজিও একেই প্ৰক্ৰিয়া কৰিবলৈ ওলাইছোঁ। তো এইখিনি বস্তু মই খুচৰি উলিয়ালোঁ হয়, কিন্তু মই এইখিনিৰ দ্বাৰা সেই কামটো সম্পন্ন কৰিবলৈ নোৱাৰিলোঁ যিহেতুকে, সেইকাৰণে আহকচোন চাওঁ কিনো কৰি পিনে লাষ্টত মই কামটো শেষ কৰিলোঁ। মই ড্ৰয়াৰৰ পৰা এনেদৰে মম এটা উলিয়াই ল'লোঁ, সৰু এটা বিচাৰি পালোঁ আৰু জুই চলাই দি মই এই মমটো জ্বলাই ল'ম প্ৰথমতে। আৰু এই মমটো জ্বলাই লৈ ৰখাৰ পিছত মই বস্তুবোৰ যোগাৰ লৈছিলোঁ হয় তাৰটো, কিন্তু সেইটোৰ দ্বাৰা যিহেতু জাৰটো মই ফুটা কৰিব নোৱাৰিলোঁ সেয়েহে মই কিটচেনৰ পৰা আনি ল'লোঁ এয়া। আৰু ইয়াক কি বুলি কয় মই নামটো নাজানো, চৰি, সেইকাৰণে মই নামটো লোৱাও নাই। আৰু এনেদৰে ফুটা কৰি লওঁ আৰু ইয়াৰ পিছত মই যিবিলাক ফুল এই জাৰটোত ৰুবলৈ বিচাৰিছোঁ সেইখিনিৰ আগখিনি মই এনেকৈ ছিঙি ল'ম। আৰু ইয়াৰ কাৰণে মই বিভিন্ন ধৰণৰ ৰঙৰ ফুল ব্যৱহাৰ কৰিছোঁ, যিহেতু একেটা ৰঙৰ মোক নালাগে, বিভিন্ন ধৰণৰ ৰংটো মই মিক্স কৰি ব্যৱহাৰ কৰিব বিচাৰিছোঁ সেয়েহে। আৰু ইয়াৰ পিছত মই সেইখিনি আগ ছিঙি এটা ঠাইত ৰাখি দিওঁ আৰু মই বিচাৰি যাওঁ দা। এয়া চাওকচোন, দাখন বিচাৰি লৈ মই এই জাৰ আৰু এই পানী বটল এটাও মই এনেদৰে ফুটা কৰি লৈ লৈছিলোঁ আৰু খান্দি উলিয়াওঁ মাটি এনেদৰে বাৰীত গৈ মই খান্দি লৈ লওঁ আৰু জাৰত ভৰাই লওঁ এনেদৰে। আৰু জাৰত মই মাটিখিনি ভৰাই ফিল কৰি আৰু ইয়াক মই লৈ গৈ ৰুম ফুল। আৰু এয়া চাওক, মই বটল এনেদৰে মাজত ভৰাই লৈছোঁ আৰু তাৰপিছত মই ইয়াৰ ভিতৰত মাটি ভৰাইছোঁ, জাৰটোৰ ভিতৰত, আৰু বটলটোত মই মাটি সোমাব দিয়া নাই। আৰু এনেদৰে মই এক জাৰ মাটি ভৰাই ইয়াৰ পৰা লৈ গ'লোঁ, বাৰীৰ পৰা লৈ গ'লোঁ সেই ফুলৰ আগসমূহ ৰখা জেগালৈ। আৰু ব'লক এতিয়া মোৰ লগতে আমি যাওঁ আগফাললৈ। এয়া চাওক, মই আগখিনি ৰখা জেগাত আহি পালোঁহি আৰু মই এতিয়া ফটাফট এই আগখিনি ৰুই লওঁ। ইয়াৰ ভিতৰত আগখিনি মই এটা এটাকৈ এনেদৰে ফুটাকেইটাৰ পৰা ভৰাই দিছোঁ আৰু ইয়াৰ পৰা যিহেতু মাটিৰ লগত শিপাত সহায় পাব সোনকালে গজিবৰ কাৰণে, শিপাসমূহ ধুনীয়াকৈ ভিটামিনছবোৰ মাটিৰ পৰা ধুনীয়াকৈ ল'বৰ কাৰণে। আৰু এনেদৰে মই সম্পূৰ্ণ কৰি ল'লোঁ প্ৰক্ৰিয়াটো। আৰু এই বটলটোৰ ভিতৰতনো মই কি কৰিম এতিয়া চাওকচোন, বটলটোৰ মই সাঁফৰটো খুলি ল'লোঁ আৰু এতিয়া মই ইয়াত ভৰাম পানী। এনেদৰে মই জাৰৰ পৰা ভৰাই লৈছোঁ ইয়াত পানী, আৰু এই পানীসমূহ কি হ'ব, এই বটলটোত মই সৰু সৰু ফুটা কৰিছিলোঁ কাৰণে বটলটোৰ পৰা অলপ অলপকৈ মাটিখিনিয়ে শুহি ল'ব আৰু ফুলৰ শিপাসমূহে সদায় পানী যথেষ্ট পৰিমাণে পাই থাকিব পাৰিব। আজিৰ মোৰ এই চেষ্টাটো আৰু ভালকৈ কৰিব বিচাৰিছিলোঁ যদিও আজি মোৰ এয়া প্ৰথমবাৰৰ হোৱাৰ কাৰণে সম্ভৱ মই ইমান ধুনীয়াকৈ কৰিব নোৱাৰিলোঁ যিমানটো মই ভাবিছিলোঁ, কিন্তু তথাপিও যে চেষ্টা কৰিলোঁ। আৰু সেয়েহে আপোনালোকে মৰম আৰু স্নেহ দিব বুলি আশা ৰাখিলোঁ। আৰু যদিহে আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ফ'ল' আৰু ছাবস্ক্ৰাইব আৰু মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। বাই বাই।